হেল্ল' এভৰিৱান, মই চিনাগুৰি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি মামাৰ ঘৰত মামাৰ ল'ৰাটোৰ বাৰ্থডে খাবলৈ যাওঁ। আৰু এতিয়া আহি আছোঁ মামাৰ ঘৰলৈ। আৰু ইয়াত চব গমেই নাপায়, আৰু মামীয়ে মাতি থৈ আহিছিলে বাৰ্থডে খাবলৈ। আৰু ইহঁতে পূৰা কামত ব্যস্ত, এইফালে ৰেডি কৰি আছে বাৰ্থডেৰ কাৰণে। আৰু মামীয়ে এইফালে পূৰা কামত লাগিছে। থাকিলেই আৰু মোৰ কাৰণে চাহ বনাইছে। এইফালে মিচিকে পূৰা কান্দি আছে, তাক ককায়েকৰ লগত যাবলৈ লাগে। আৰু মামীয়ে মোক চাহ খাব দিলে। দেখিছে নাই ইমান ধুনীয়াকৈ পিঠা বনাইছে। আৰু মামীয়ে বনোৱা কেকটো দেখালে। মামীয়ে 2টা কেক বনাইছিলে। আৰু এইফালে সুজিতাই পচলা কাটি আছে, মামীয়ে মাছ ভাজি আছে। আৰু এইফালে চব্জি হৈছে। আৰু এইফালে খুৰী আহিলে, খুৰীয়ে চাহ খাই আছে আৰু ৰকিয়ে পূৰা চাই আছে। এইফালে ইহঁতে পূৰা এইফালে ইহঁতে পাতি আছে। তাৰমানে সুজিতাই কেক এটা বনাইছিলে, কিন্তু ককায়েকক খাব নিদিলে, সেইটোকে তাইক কৈ আছে। মিচিকে একদম পূৰা ফূৰ্তি পাইছে। আৰু একদম টেবুলতে উঠি আছে, একদম ডাইনিং টেবুলৰ ওপৰত। আৰু এইজন আমাৰ মামা হয়, মামা। আৰু এইফালে মামীক দেখিছে, এয়া মামীয়ে ভাত বনাই আছে। আৰু মই একদম মামীৰ লগত, মামীয়ে বনাই আছে, মই পূৰা পিঠা খাই আছোঁ। মামীয়ে ধুনীয়া ধুনীয়া পিঠা বনাইছে, সেয়াকে খাই কথা পাতি খাই আছোঁ। আৰু আপোনালোককো দেখালোঁ। এয়া আপা আহি পালেহি। আপা মৃগাংকৰ কাৰণে কেক এটা বনাই আনিছে, তাকে দেখালে। আৰু ভাবিলোঁ আপোনালোকক মই দেখুৱাওঁ। আপা বৰশীলৰ পৰা আহিছে। বৰ ধুনীয়াকৈ আপাই কেক বনায়, ধুনীয়াকৈ বনাইছে। ডেক'ৰেশ্যন ইমান ধুনীয়াকৈ কৰিছে। আইচিংটো বৰ ধুনীয়াকৈ কৰিছে। আৰু এইটো এটা কেক মিচিকে মামীয়ে বনোৱা আগৰ কেকটো খাই আছে, মাকে খুৱাই দি আছে। আৰু এইফালে মই তিল ভাজি আছোঁ। এতিয়া বাৰ্থডে বয়ে কেক কাটিব। আৰু মানুহবিলাক সকলো গোট খাইছে, ৰখি আছে। আৰু মামী অহা নাই, আৰু মামী আহি কেক কাটিব। আৰু মামীয়ে চাকৰি লৈ অহা নাই, ৱেইটিং কৰি আছোঁ মামী আহিব বুলি। কি কৈছে? কেক কাটিলে, আৰু মিচিকেও কাটিব লাগে, সেইকাৰণে মিচিকেও কাটিছে কেক। ওচৰতে এয়া নিশা আৰু আপা, মৃগাংকৰ নিশা আপা আৰু মামীৰ বায়েক হয়, বাইদেউ। আৰু এয়া মিচিকে আকৌ ইটো কেকো কাটিবলৈ লাগে, তাক সেইটো কাটিবলৈ লৈছে। আৰু ৰকি যেইপাত জঁপিয়াই আছে, তাকো খাবলৈ লাগে। আৰু এনেকেই চবেই হাঁহি ফূৰ্তিৰে বাৰ্থডেটো চেলিব্ৰেট কৰিব। আৰু বাৰ্থডে বয়ে বেছি খাবলৈ Subscribe to my channel, Chao Chung Ling. গালত লগাই দে। এটো কেক মই অকলে নাই দিয়া, বহুত মানুহ আছে তো। আছে আৰু লিষ্টত ধেৰ কোনবা কোনবা আছে। বেলেগ এটা কোনালে
সকলোৱে একদম পূৰা ফূৰ্তি কৰিছে আৰু এইফালে বাৰ্থডে বয়ে খুৱাই আছে কেক আৰু তাৰ হেনো চেনেল এটা আছে সেইটো কথা কৈছে আপোনালোকে দেখিছে ছাবস্ক্ৰাইব কৰি দিব তাৰ আৰু এয়া মিচিকে মানে পৰিণ্য হ'ল আৰু মৃগাংকৰ মামাক হয় আৰু বিকি সকলোৱে মিলি পূৰা চেলিব্ৰেশ্যন মানে ফূৰ্তি কৰিলে এইফালে খানাও ৰেডি হৈছেগৈ এইফালে আপাই ভাত বাঢ়ি আছে এনেকৈয়ে আৰু সকলোৱে মিলি খোৱা হ'ল নিচাহাত মামাহাত চব একেলগতে খালে ভাবিলোঁ অকণমান মানে আপোনালোককো দেখাই দিওঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো চাই ভাল পায় আৰু এয়া দেখিছেনে গীতা আৰু আপাহঁত আমি সকলোৱে মিলি এনেকৈয়ে খালোঁ আৰু বাই বাই।